জানুৱাৰী মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়াকৈ ৰেচন কাৰ্ড। ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ, কিয়নো কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজি ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ হ'ব। জানুৱাৰী মাহৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়াকৈ চাউল, আৰু সমগ্ৰ ভাৰতে বিনামূলীয়া চাউল নাপাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে, আৰু অসমতো লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব বিনামূলীয়াকৈ চাউল। আৰু জানুৱাৰী মাহৰ পৰা সমগ্ৰ অসমত খাদ্য সুৰক্ষা চাউল বিতৰণৰ পৰা বিৰত থাকিব সুলভ মূল্যৰ ব্যৱসায়ীসকলে। সুলভ মূল্যৰ দোকানীসকলৰ এটা ডাঙৰ পন্থা হাতত লৈছে। সুলভ মূল্যৰ ব্যৱসায়ীসকলে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত, আৰু সুলভ মূল্যৰ ব্যৱসায়ীক মোদী চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰু সুলভ মূল্যৰ ব্যৱসায়ী জীৱনৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে পদক্ষেপ ল'বলৈ দাবী জনাইছিল সুলভ মূল্যৰ ব্যৱসায়ীসকলে। আৰু নৱেম্বৰ মাহ পৰ্যন্ত সময়সীমা বান্ধি দিছিলে সুলভ মূল্যৰ ব্যৱসায়ীসকলে, কিন্তু কোনো ধৰণৰ ব্যৱস্থা হাতত নললে মোদী চৰকাৰে, আৰু যাৰ বাবে জানুৱাৰী মাহৰ পৰা অনিৰ্দিষ্ট সময়লৈকে চাউল বিতৰণৰ পৰা বিৰত থাকিব ব্যৱসায়ীসকলে। আৰু ঘোষণা কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰায়ে। আৰু কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ হয় বন্ধু বান্ধৱীসকল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জানুৱাৰী মাহৰ পৰা অনিৰ্দিষ্ট কাললৈকে কিন্তু আপুনি নাপাব পাৰে ৰেচন। আপুনি কিয় নাপাব নিশ্চয় আপোনালোকে সবিশেষ জানিলে ভিডিঅ'টোৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ, কিয়নো বিজেপি চৰকাৰৰ পাঁচটা ডাঙৰ ঘোষণা, বিজেপি চৰকাৰৰ পাঁচটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাইচেন্স অবিহনে এতিয়াৰ পৰা আপুনি বিক্ৰী কৰিব নোৱাৰিব মাছ আৰু মাংস। লাইচেন্সৰ অবিহনে কোনেও বিক্ৰী কৰিব নোৱাৰিব বজাৰত। মাছ মাংস কণীৰ বাবে লাইচেন্স থকাটো বাধ্যতামূলক। লাইচেন্স নোহোৱাকৈ মাছ মাংস কণী বিক্ৰী কৰিলে আপুনি যাব লাগিব জেললৈ 15 দিনৰ ভিতৰত। মাছ মাংস কণীৰ দোকানত চলিব বিশেষ অভিযান। লগতে নিয়ম উলংঘ কৰা কোনো লোক হাৰি যাব নোৱাৰিব নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধৰ্মীয় স্থানত লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব, আৰু ধৰ্মীয় স্থানত লাউড স্পীকাৰ ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। আৰু 52খন ব্যক্তিগত আৰু 16খন চৰকাৰী বিশ্ববিদ্যালয়ত ডিজিলকাৰ থকাটো বাধ্যতামূলক, কিয়নো শিক্ষাৰ্থীসকলৰ সকলো তথ্য ডিজিলকাৰত থাকিব লাগিব। আৰু ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰধানমন্ত্ৰী এক্সেলেন্স কলেজ নিৰ্মাণ কৰা হ'ব, আৰু নতুন শিক্ষানীতিৰ অধীনত প্ৰতিটো পাঠ্যক্ৰম শিকোৱা হ'ব প্ৰধানমন্ত্ৰী এক্সেলেন্স কলেজত। আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ। লগতে দুধৰ্ষৰ অপৰাধীক ৰেহাই দিয়া নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। দুধৰ্ষ অপৰাধীয়ে জেলৰ পৰা ওলাই আকৌ যাতে অপৰাধ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে। আৰু নিজাববীয়াকৈ সেই অপৰাধীৰ বিৰুদ্ধেও আদালতত জামিন বাতিল কৰিবলৈ আবেদন জনাব চৰকাৰে। আৰু এই পাঁচটাকৈ ডাঙৰ ঘোষণা কৰিছে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, যি পাঁচটা সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।